নমস্কাৰ, কি খবৰ আপোনালোকৰ? নিশ্চয় আপোনালোক সকলো ভালে আছে। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছো স্বাগত। মোৰ লগত আছে মোৰ মা। আজি মই যাবলৈ ওলাই আছো অন্য এফালে। ভণ্টি আহি পাই গ'ল। তাই গৈছিলে আমাৰ কোনফালে গৈছিলে এতিয়া ক'লে গুৱাহাটীলৈ গৈছিলে। আজি শিৱৰাত্ৰি উপলক্ষে প্ৰসাদ আৰু মেইন প্ৰসাদটো কি ডাঙৰ লাৰু আহিছে নে? দেখাই দেখোন চাওঁ, লালুটো চাওঁ আমি। এতিয়া নলিয়াওঁ আৰু ইয়াতে আছে। এতিয়া মই বাছৰ পৰা নামি ধুনীয়াকৈ টমটম এখন ল'লোঁ আৰু লাহেকৈ গৈ আছোঁ। বাটত কি পাওঁ আপোনালোকক দেখুৱাই গৈ আছোঁ। মই আচলতে গৈ আছোঁ মিতালীহঁতৰ ঘৰলৈ। এয়া মিতালীহঁতৰ ঘৰ আহি পাই গ'লোহি আৰু সিহঁতে মোৰ কাৰণে ৰৈ আছিল। এতিয়া চাহ তাহো খাই মেলি ল'লোঁ। আমি অকণমান ওলাই যাম এফালে। এয়া আবেলি হ'ল। আমি মিতালী, মই আৰু আমাৰ বেবী এজনী এজনী মিতালী, আমি তিনিওগৰাকী আহি ক'ৰ পালোহি গম পায়নে? চাৰিকৰীয়া নদী। সিহঁতৰ ঘৰৰ ওচৰতে আছে চাৰিকৰীয়া নদী। আৰু ইমান বেছি ধুনীয়া লাগিছে, মানে কি ক'ম। আমি অকণমান সোনকালে আহিব লাগিছিলে, হ'লেও ঢকুৱাখনা মানে চাৰিকৰীয়া আৰু চাৰিকৰীয়া মানে হোমেন বৰগোহাঁই ছাৰ। সঁচাকৈয়ে বৰগোহাঁই ছাৰৰ যেনেদৰে নদীখন প্ৰিয় আছিল, ঠিক আমাৰো প্ৰিয়। ইমান ধুনীয়া পৰিৱেশত দুয়োগৰাকী অপেশ্বৰী। এই আমাৰ মিচিং কনেং। হাই হেল্ল' নমস্কাৰ কুমৰিক চুদু। সেয়া আৰু এইফালে আমাৰ মিতালী। এইবাৰ ভাবিলোঁ বালিত তিনিওজনীয়ে খোজকাঢ়োঁ। এয়া চাওকচোন আমি যে কি কৰিছোঁ। নদীৰ পাৰৰ বালিত খোজকঢ়া আমি যি সুকীয়া নহয়নে, বিশেষকৈ লগৰসকলৰ লগত। নদীৰ পাৰৰ এই গধূলিৰ সময়খিনি আজি সঁচাকৈ মোৰ বিৰাট ভাল লাগিল। এয়া চাওকচোন, ছাগলীকেইটাই কিমান ধুনীয়াকৈ দলংখন পাৰ হৈছে আৰু এই চৰাইটোৱে চাওকচোন নিজৰ বাহলৈ বুলি হয়তো উৰা মাৰিছে। এই যে গধূলি সময়খিনি আৰু এই নদীখন সঁচাকৈয়ে বৰ মোহনীয় নহয়নে? গায়ে চাওক, এয়া মই ভিডিঅ' কৰি আছোঁ। ভিডিঅ' মানে কি, মই ফটো তুলি আছোঁ। এয়া বেবী দলে মডেল বনাইছোঁ আজি। মডেল এয়া মডেল আমাৰ। এইখন চাওকচোন বাঁহৰ দলংখন, মানুহ অহা যোৱাও কৰে। লাহে লাহে গধূলি হৈ আহিল আৰু এয়া দেখিছেনে নদীখন পাৰ হৈ কেনেদৰে গৰুকেইটা আহিছে। এয়া ইমান ধুনীয়া জেগাত আহিলোঁ, ভাল লাগিছে। এতিয়া মই মিতালীহঁতৰ পাকঘৰত আছোঁ আৰু মায়েনো কি কি ৰান্ধিছে এতিয়া আমি মাৰ পৰা জানিম। মা আজি কি কি ৰান্ধিছে? পনীৰ বনাইছোঁ, ডিম বনাইছোঁ, তাৰপিছত দালি বনাইছোঁ। আমি এতিয়া ভাত পানী খাই ল'লোঁ, ধুনীয়াকৈ শুবলৈ লৈছোঁ। শুবলৈ মানে আমি এতিয়া শুই যাম, কাৰণ ৰাতিপুৱা আমি সোনকালে উঠিব লাগিব। এইফালে আমাৰ মিতালী আৰু কথা পাতি আছে ফোনত। আজি ৰাতিপুৱা হ'ল। গুড মৰ্ণিং সকলোকে। আৰু এতিয়া আমি ধুনীয়াকৈ ওলাই আছোঁ। কোনফালে যাম এতিয়া আমি কৈ নিদিওঁ, হয় নাই বেবী? একদম। মিতালীও পেকিং কৰি আছে। এতিয়া বাজিছে 6টা। আমি 5মান বজাতে উঠি ধুনীয়াকৈ গা পা ধুই ৰেডি হ'লোঁ আৰু মিতালীৰ মায়ে খুব ধুনীয়াকৈ আমাক ভাত ৰান্ধি দিলে। ভাত অকণো খাই ল'লোঁ। তাৰ আগতে চাহ তাহ খাই মেলি ল'লোঁ। এতিয়া আমি যাওঁ, গৈ থাকোঁ। বাই বাই। এতিয়া আমি যাবলৈ ল'লোঁ, মিতালী, মই আৰু বেবী। আমাৰ লগত দাদা আৰু মিতালীৰ পেহা যাব। এয়া মাহঁতক বাই বাই দি ল'লোঁ, মা আৰু পেহীক। আহি পাই গ'লোঁ আমি। এয়া দেখিছেই বগীবিল দলং। বগীবিল পাই গ'লোহি আৰু ইয়াৰ পিছতে ক'তনো দেখুৱাম। চাই থাকক অকণমান বাকী আছে। এইখিনি চাহ বাগান বৰবৰুৱাৰ, চাওক কিমান ধুনীয়া লাগিছে নহয়নে? সেই ভিডিঅ' এটা কৰি ল'লোঁ এই সুযোগতে। হয়, আপোনালোকে ঠিকেই দেখিছে। এয়া চাওক, আমি ডিব্ৰুগড় ইউনিভাৰ্চিটিলৈ আহিছোঁ আৰু এয়া ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ গেট। এয়া ফালে দাদাহঁত গ'ল, এয়া পেহা বাই বাই দি ল'লোঁ। এতিয়া আমি ইউনিভাৰ্চিটিৰ ভিতৰলৈ তিনিজনী সোমালোঁ আৰু আহি আছোঁ বেগ চেগ লৈ। আমি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ভিতৰত সোমালোঁ আৰু এয়া নাহৰৰ দেশৰ ছবি। কিমান যে ধুনীয়া লাগিছে নহয়নে? চাওকচোন। এয়া আকৌ কি জানেনে? এই যে কেৰ্কেটুৱাটোৱে বকুল গছৰ গুটি খাই আছে। এয়া হৈছে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ গ্ৰন্থাগাৰ আৰু এয়া হৈছে হিতেন্দ্ৰনাথ বৰুৱা বিজ্ঞান আৰু সংস্কৃতি উদ্যান। এয়া আমি ইউনিভাৰ্চিটিখন চাই আছোঁ। এতিয়া আমি জয়সাগৰৰ সন্মুখত আছোঁ আৰু গোটেই ইউনিভাৰ্চিটি ফুৰি আছোঁ তিনিজনীয়ে মিলি। আৰু এই পৰিৱেশটো চাওক, ৱাও ইমান বেছি ধুনীয়া লাগিছে। এতিয়া ক্লাছৰ সময় হ'ল, ষ্টুডেণ্টবোৰ গৈ আছে। এতিয়া আমি তিনিগৰাকীয়ে ড্ৰেছ ল'বলৈ গৈ আছোঁ ইউনিভাৰ্চিটিৰ ভিতৰত। কি ড্ৰেছ আৰু কি কাৰণে ইউনিভাৰ্চিটিলৈ আহিছোঁ, সেই কথাখিনি সম্পূৰ্ণকৈ জানিবলৈ হ'লে আপোনালোকে সম্পূৰ্ণ এই ভিডিঅ'টো চাই থাকিব লাগিব। এয়া অসমীয়া বিভাগ আৰু বুৰঞ্জী বিভাগ এৰি থৈ আমি আহি পালোঁ এজোপা ধুনীয়া গছৰ তলত। এতিয়া এই ৰুমটোৰ ভিতৰলৈ সোমাই যাওঁ ধুনীয়াকৈ, তাৰপিছত আপোনালোকক দেখুৱাম। এয়া আমি সকলোৱে ড্ৰেছ পাই গ'লোঁ। ইয়াতে দিছিলে ড্ৰেছ। এতিয়া আমি যাওঁ।
ভিতৰৰ পৰা ধুনীয়াকৈ ওলাই লৈছোঁ তিনিওজনী। এতিয়া আমি আহি পালোহি DU হাট। এয়া চাওক, বহুত বেছি ভোক লাগিছে, সেয়া ভাবিছোঁ ইয়াতে ধুনীয়াকৈ চাহ একাপ খাই লওঁ। অৱশেষত আকৌ জচাক পালোহি। জচাকত এয়া চাওক, ভাত খাবলৈ লৈছোঁ, ভাত খাওঁ। নেক্সট ব্লগত লগ পাম, বাই।